নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম কালাৰ্ছ নেম ইংৰাজী আৰু অসমীয়া ভাষাত। তেন্তে ব'লা আৰম্ভ কৰোঁ। ৰেড কালাৰ মানে ৰঙা ৰং। ব্লেক মানে ক'লা ৰং। পিংক মানে গোলপীয়া ৰং। হোৱাইট মানে বগা ৰং। পাৰ্পল মানে বেঙুনীয়া ৰং। ব্লু মানে নীলা ৰং। গ্ৰীণ মানে সেউজীয়া ৰং। ব্ৰাউন মানে মটীয়া ৰং। গল্ডেন মানে সোণালী ৰং। অৰেঞ্জ মানে কমলা ৰং। থেংক ইউ। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।